আমাৰ যি বিধানসভা অধিৱেশন হৈছিল এই বিধানসভা অধিৱেশনৰ অন্তিম কাৰ্যসূচী হিচাপে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰা হ'ল। ইয়াৰ পূৰ্বত যি বাজেট অধিৱেশন হৈছিল বাজেট অধিৱেশনৰ সময়ত মই এটা ব্যক্তিগত প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পূৰ্বৰ সিদ্ধান্ত অনুসৰি কৰিব লাগে আৰু সেই সময়ত মাননীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আমাক আশ্বাস দিছিল এমাহৰ ভিতৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদন দাখিল কৰা হ'ব। যদিও এমাহৰ ভিতৰত নকৰিলে তেখেতসকলে অন্তিম দিনাখন প্ৰায় 8 মাহৰ মূৰত যেহেতু আমাৰ মাৰ্চ মাহত অধিৱেশন হৈছিল আৰু এই নৱেম্বৰৰ 29 তাৰিখৰ দিনা প্ৰতিবেদন দাখিল কৰিলে আৰু এই দাখিল কৰাৰ পিছত আমাক কোনো ধৰণৰ মন্তব্য বক্তব্য আলোচনা তাৰ ওপৰত বিতং কথা পাতিবলৈ সুযোগ নিদিয়াকৈ সদনৰ অধিৱেশন স্থগিত কৰা হ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কৈছে মই প্ৰস্তাৱ দাখিল কৰিলোঁ জনজাতিকৰণ নিৰ্বাচনৰ আগতে নহয়, যিহেতু বিভিন্ন যিসমূহ দল সংগঠন কোনেও নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই। মই অন্য দল সংগঠনৰ কথা নাজানো, কিন্তু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ হাতত থকা পুৰণা আৰ্কাইভছৰ ৰিলবিলাক চালে ৰেকৰ্ডবিলাক চালে দেখিব এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 2019 চন 21 চনৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ হৈ গ'ল বুলি অসমৰ ৰাইজক ঘোষণা কৰিছিল ৰাজহুৱাকৈ, যেতিয়া ৰাজ্যসভা আৰু লোকসভাত 2019 চনৰ ডিচেম্বৰ মাহত বিল উত্থাপন কৰা হৈছিল সেই সময়ত। আৰু তাৰ পৰৱৰ্তী আজি 19 চনৰ পৰা আমি 26 চন পালোহি, প্ৰায় 7 বছৰ বা 6 বছৰ সেই দিশত বিশেষ আগবঢ়া নহ'ল। সেই কথাখিনি মই ক'বলৈ বিচাৰিছোঁ আৰু ইয়াক মই জনজাতিকৰণৰ নামত বিজেপিৰ মিথ্যাচাৰৰ স্বৰূপ এই আখ্যা দিব বিচাৰোঁ। মূল কথাটো হ'ল অসমৰ 6 জনগোষ্ঠীৰ ST মৰ্যাদাৰ দাবী সন্দৰ্ভত বিজেপিয়ে বহু বছৰ ধৰি লুকুৱাই ৰখা আৰু বিকৃত কৰা ইতিহাস স্পষ্টভাৱে মই আজি জনসাধাৰণৰ মুখত আপোনালোকৰ যোগেৰে দাঙি ধৰিব বিচাৰোঁ। এই বিষয়টো কোনো নতুন ৰাজনৈতিক দাবী নহয়, ই দীৰ্ঘদিনীয়া এক সাংবিধানিক ন্যায়ৰ প্ৰশ্ন। ইয়াত কংগ্ৰেছ চৰকাৰে আগৰ সময়ছোৱাত কি বাস্তৱিক আৰু আইনগত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু বৰ্তমানৰ বিজেপি চৰকাৰে কেনেকৈ সেই প্ৰক্ৰিয়াক ইচ্ছাকৃতভাৱে আলোচনাৰ নামত বিলম্বিত কৰি ৰাখিছে তাৰ তুলনামূলক কথাখিনি মই ক'ব বিচাৰোঁ। ST মৰ্যাদা কেৱল এটা সামাজিক পৰীক্ষা আৰু সুযোগৰ সৈতে জড়িত। এই মৰ্যাদা নোপোৱাৰ ফলত 6 জনগোষ্ঠীৰ বহু লোক শিক্ষা চাকৰি আৰু উন্নয়নৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। দীৰ্ঘদিনীয়া বিলম্বৰ ফলত এই জনগোষ্ঠীসমূহৰ মাজত এটা সৃষ্টি হোৱা পৰিৱেশ গঢ় লৈ উঠিছে। 1950 চনত যেতিয়া সংবিধান গৃহীত হোৱাৰ পিছত জনজাতিকৰণৰ ব্যৱস্থা কৰা হৈছিল, সেই সময়ত জনজাতিকৰণৰ ব্যৱস্থাটো 10 বছৰৰ কাৰণে হ'ব লাগে বুলি কোৱা হৈছিল আৰু কোৱা হৈছিল যে যিসকল জাতি জনগোষ্ঠীক জনজাতিকৰণ বা অনুসূচিতকৰণ কৰা হ'ব তেখেতসকলৰ আৰ্থ সামাজিক পৰ্যালোচনা কৰা হ'ব আৰু সেই পৰ্যালোচনাৰ ভিত্তিত তেখেতসকলে জনজাতি হৈ থাকিব লাগে নে জনজাতিকৰণৰ পৰা উন্নীত কৰিব লাগে, তেখেতসকলক নতুন কাৰোবাক জনজাতিকৰণ কৰিব লাগে নেকি, এই কথাবিলাক সংবিধানত স্পষ্টভাৱে উল্লেখ আছে। কিন্তু বিভিন্ন কাৰণবশত জনজাতি যিসকলক 1950 চনত কৰা হ'ল বা তাৰ পৰৱৰ্তী সময়ত কৰা হ'ল তেখেতসকলৰ কোনো এটা জনগোষ্ঠীকে এতিয়ালৈকে সেই জনজাতিৰ মৰ্যাদাৰ পৰা আঁতৰাই দিয়া হোৱা নাই আৰু এই ক্ষেত্ৰত যি ছাৰ্ভে হ'ব লাগে সেই ছাৰ্ভেও কেতিয়াও কৰা হোৱা নাই। আমাৰ যিসকলে জনজাতি হৈ আছে তেখেতসকলৰ প্ৰতি কোনো ক্ষোভ নাই, কিন্তু জনজাতিসকলে অন্য কেতবোৰ আকাংক্ষা কৰা জাতিক যদি সেই সুবিধাৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে এয়া সাংবিধানিক ব্যৱস্থাৰ প্ৰতিও অৱমাননা কৰা হয়। সেই গতিকে এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বিজেপি দলে এই ক্ষেত্ৰত যি হুহুকা পিছলা কৰি আছে তাৰ যোগেদি অসমৰ বিভিন্ন অনুন্নত যিসমূহ বৰ্তমান OBC বা MOBC হৈ আছে বা অন্যান্য ক্ষেত্ৰত পিছপৰা তেখেতসকলৰ প্ৰতি সংবিধানৰ উলংঘন আৰু অন্যায় কৰি আছে। সেই গতিকে মই এই কথাখিনি কৈছোঁ, কাৰণ বিজেপি চৰকাৰে যোৱা সময়ছোৱাত দশকজোৰা দাবীক কেৱল নিৰ্বাচনী শ্লোগান হিচাপেহে ব্যৱহাৰ কৰিলে আৰু ই গণতান্ত্ৰিক ব্যৱস্থা আৰু এই জনগোষ্ঠীয় ৰাইজৰ প্ৰতি তেওঁলোকৰ আকাংক্ষাৰ প্ৰতি চূড়ান্ত অপমান। সাংবিধানিক বাস্তৱতাটো হ'ল যে
এছটি তালিকাত অন্তৰ্ভুক্তি সম্পূৰ্ণৰূপে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 342 অধীনত ইয়াৰ অৰ্থ তালিকাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কেৱল ভাৰতৰ পাৰ্লিয়ামেণ্ট সংসদে ল'ব পাৰে কোনো ৰাজ্য চৰকাৰে এককভাৱে নোৱাৰে অসম চৰকাৰে বহু বছৰ আগতেই এই আনুষ্ঠানিক প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে অৰ্থাৎ 2016 চনত আমি প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ পাইছোঁ আৰু এই বিজেপি চৰকাৰ অহাৰ আগতে 2005 চন 2006 চনতে অসমৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি যি আনুষ্ঠানিকতা কৰিব লাগে আনুষ্ঠানিকতা সেই আনুষ্ঠানিকতা কৰি কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে মানে যিটো আপোনাৰ এথনলজিক্যাল ষ্টাডি নৃতত্ত্বীয় অধ্যয়ন সমীক্ষা কমিটিৰ প্ৰতিবেদন এই সকলোবিলাক বহু বছৰ আগতেই সম্পন্ন হৈছে সেয়ে আজিৰ দিনত তথ্য নাই বা প্ৰক্ৰিয়া চলি আছে বুলি যি সদনত বাৰম্বাৰ কোৱা হয় এই কথাখিনি মিছা ৰাইজক বিভ্ৰান্ত কৰিবৰ পৰা কথা আৰু ই গণতান্ত্ৰিক ব্যৱস্থা আৰু জনগোষ্ঠীসমূহৰ আকাংক্ষাৰ প্ৰতি অপমান 1996 চনত কংগ্ৰেছে প্ৰথম পদক্ষেপ লৈছিল আপোনালোকৰ মনত থাকিব পাৰে সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে তেতিয়া কংগ্ৰেছ চৰকাৰে কোচ ৰাজবংশীক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰৰ পৰা এক অধ্যাদেশ জাৰি কৰাবলৈ সক্ষম হৈছিল আৰু সেই সময়তে 91 চনৰ বা 95 চনৰ ভিতৰত ভাৰতৰ পঞ্জীয়ক জেনেৰেলে কেন্দ্ৰীয় চৰকাৰলৈ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু সবল স্থিতি গ্ৰহণ কৰিছিল প্ৰাক্তন সাংসদ জাতীয় কংগ্ৰেছৰ সভাপতি সেই সময়ৰ তেখেতে 1998 চনতে কোচ ৰাজবংশীসকলক আৰু অন্যান্যসকলক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্তিকৰণৰ বাবে সংসদত বিল উত্থাপন কৰিছিল ঠিক একেধৰণেৰে 1998 চনত মংগলদৈ কংগ্ৰেছৰ সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়াই 1999 চনত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াই লোকসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিল উত্থাপন কৰিছিল এই কামখিনি কৰিব পাৰিছিল এই কাৰণে যেহেতু 1996 চনত এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছিল আৰু লোকসভাত হোৱা আলোচনা মৰ্মে সেই সময়ত অসমৰ 6 জনগোষ্ঠীক পুনৰবাৰ অৰ্থাৎ কোচ ৰাজবংশীসকলক পুনৰ অধ্যাদেশ যোগে জনজাতি কৰি ৰখা হ'ব নে তেখেতসকলৰ বাবে এখন পাৰ্মানেণ্ট আইন আনি পেলাই কৰা হ'ব অধ্যাদেশৰ যোগেৰে নহয় সদনত গৃহীত কৰি সেই কথাটো অধ্যয়ন কৰিবলৈ এখন সিলেক্ট কমিটি অফ লোকসভা জইণ্ট যিখন অসমৰ বিভিন্ন সাংসদ আৰু ভাৰতৰ অন্য প্ৰদেশৰ সাংসদসকলক লৈ 1996 চনত গঠন কৰা হৈছিল আৰু সেই কমিটিখনে অসমলৈ ভ্ৰমণ কৰিবলৈ আহিছিল জনজাতিৰ সপক্ষে থকা জনজাতিকৰণৰ বিপক্ষে থকা সকলোৰে লগত মতামত গ্ৰহণ কৰিছিল আৰু এই মতামতৰ ভিত্তিত সেই সময়তে 96 চনত অনুমোদন কৰিছিল যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে আৰু সেই তাৰ ভিত্তিতেই সীতাৰাম কেশৰী মাধৱ ৰাজবংশী আৰু সাংসদ প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈদেৱে এই বিষয়ত প্ৰাইভেট মেম্বাৰ বিল সদনত দাখিল কৰিছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা 2016 চনৰ পৰা অসমত থকা বিজেপি চৰকাৰখনে মন্ত্ৰী গোটৰ এক সমিতি গঠন কৰিলে এই সমিতিখনে যি প্ৰতিবেদন দিলে সেই প্ৰতিবেদনত সেই অমৰ ৰয় প্ৰধানৰ পৰামৰ্শাৱলী একেবাৰে উল্লেখ নকৰিলে আৰু উল্লেখ নকৰাই নহয় 2007 চনত টংক বাহাদুৰ ৰায়ে দিয়া এখন মেমৰেণ্ডাম তাত উল্লেখ কৰিছে অল পাৰ্টি কিন্তু 2014 চনত অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন যি বিস্তৃত প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰী কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক দিছিল সেই কথাও তাত উল্লেখ নকৰিলে এক পক্ষপাতমূলক দুষ্ট কাৰণবশত যি এতিয়া আহোঁ ইয়াৰ পৰৱৰ্তী সময়লৈ যেহেতু 2014 চনৰ নিৰ্বাচনৰ সময়ত যিটো আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আছিল যে এমাহ দুমাহ বা ছমাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব কিন্তু সেই কথা আমি এতিয়াও দেখা নাই যি 1999 চনত যিখন বিল উত্থাপন কৰিছিল তাত কিন্তু কোৱা হৈছিল যে এই জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসমূহৰ ওপৰত কোনো ধৰণৰ বুজা বা হেঁচা নপৰিব আৰু এই কথাখিনি ক'বলৈ সম্ভৱ হৈছিল সেই সময়ত অমৰ ৰায় প্ৰধান কমিটিৰ পৰামৰ্শ বুলি যেনেধৰণে আছিলে
তাত সেইখিনি থকাৰ বাবে আৰু 2005 চনত কংগ্ৰেছৰ নেতৃত্বাধীন অসম বিধানসভাই মই যিটো 91-95 কথা ক'লোঁ সেই অনুৰূপ ধৰণেৰে জনজাতিকৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল 2010 চনত কংগ্ৰেছ নেতৃত্বাধীন বিধানসভাই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়াই নিবলৈ নতুন দিল্লীলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল তেনেকৈ 2014 চনতো এনেকৈ সৰ্বদলীয় প্ৰতিনিধি দল গৈছিল আৰু 2014 চনৰ নৱেম্বৰ মাহত আমাৰ বিধানসভাৰ অধ্যক্ষই 12জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল নতুন দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ সৈতে সাক্ষাৎ কৰি এক যৌথ স্মাৰকপত্ৰ দাখিল কৰিছিল মই উল্লেখ কৰিব বিচাৰোঁ যে 2014 চনত তেখেতসকলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি ভিজন ডকুমেণ্টতো উল্লেখ কৰিছে তাৰ খুব বেছি দিন নহয় কাৰণ 16 মে'ত অসমৰ পৰা বাংলাদেশী যাব বুলি কৈছিল ইয়াৰ অৰ্থটো হ'ল মে' মাহৰ 16 তাৰিখে নতুন চৰকাৰ আহিছিল আৰু এই চৰকাৰ অহাৰ 6 মাহৰ ভিতৰতে অসমত যিহেতু সেই সময়ত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ আছিলে আমাৰ সৰ্বদলীয় দল লৈ যোৱা হৈছিল য'ত বিজেপি দলৰ প্ৰতিনিধি অসম গণ পৰিষদৰ প্ৰতিনিধি UDFৰ প্ৰতিনিধি আমাৰ CPM CPI দলৰ প্ৰতিনিধি বা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু আনকি বৰ্তমানেও BPF দল শাসনত আছে সেই BPF দলৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া সেই সময়ত মন্ত্ৰী হৈছিল তেখেতসকলেও সেই প্ৰতিনিধি দলত ৰিপ্ৰেজেণ্ট কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হজুৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল এই কথাখিনি সেই সময়ত পূৰ্বৰ প্ৰস্তাৱসমূহৰ কথা উল্লেখ কৰিছিল এই মেমৰেণ্ডামখনত আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে সামাজিক সম্প্ৰীতি বজাই ৰখা হ'ব আৰু বৰ্তমানৰ অনুসূচিত জনজাতিৰ অধিকাৰ উলংঘন কৰা নহ'ব বুলি লিখিত ৰূপত দিয়া আছিল যিটো মুখ্যমন্ত্ৰী মহোদয়ে মাজে মাজে কয় যে জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ সমস্যা হ'ব আৰু তেখেতে এইটো নিজে কোৱা কথা 2016 পৰা 2019 চনৰ ভিতৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অন্তৰ্ভুক্তি সন্দৰ্ভত ভাৰতৰ পঞ্জীয়ক জেনেৰেল আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সন্মতি বিচাৰিছিল 2019 চনৰ 9 জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই 6টা সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে এখন বিধেয়ক অনুমোদন কৰে আৰু সেই অনুসৰি 2019 চনৰ নিৰ্বাচন মানে জানুৱাৰী মাহতে ৰাজনাথ সিং ডাঙৰীয়াই এখন বিল উত্থাপন কৰে আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে এখন বিল উত্থাপন কৰে ৰাজ্যসভাত কিন্তু 2019 চনত কেবিনেটে বিল অনুমোদন কৰাৰ পাছতো বিজেপি চৰকাৰ শাসনত থকাৰ পিছতো কোনো অজ্ঞাত কাৰণত এই বিল আইন নকৰিলে এই সময়ছোৱাত বিজেপিৰ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা আছিল আমাক বদনাম কৰি থাকক যে কংগ্ৰেছে নকৰিলে তাৰ কাৰণে আমি দুখ স্বীকাৰ কৰিছোঁ আমাৰ ৰাইজে তাৰ বাবে আমাক শাস্তি দিছে 2014 চনৰ পৰা একেৰাহে অসমত জনগোষ্ঠীসমূহে কংগ্ৰেছ দলক ভোট দিয়া নাই বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ বাবে আৰু এই প্ৰতিশ্ৰুতি পালন কৰিম বুলি 2019 চনত পুনৰবাৰ তেখেতসকলে লোকসভা ৰাজ্যসভাত বিল উত্থাপন কৰিছিল ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু এই প্ৰক্ৰিয়া ফলপ্ৰসূ কৰি নিদিলে এই ঘটনাই প্ৰমাণ কৰে যে বিজেপিয়ে ইচ্ছা কৰিয়েই এই বিষয়টোত বিলম্ব কৰি আছে যাতে ইয়াৰ দ্বাৰা ভোট বেংকৰ ৰাজনীতি কৰি থাকিব পৰা যায় আৰু 2014 চনৰ পৰা কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত বিজেপি ক্ষমতাত আছে এই দীঘলীয়া সময়ছোৱাত যদি চৰকাৰে বিচাৰিলে হয় ST মৰ্যাদা অতি সহজতে প্ৰদান কৰিব পাৰিলে হয় কিন্তু কোনো ধৰণৰ আইন বা অধিসূচনা এইখিনি সময়ত অনা হোৱা নাই ই সময় বা সুযোগৰ অভাৱ নহয় ই সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক অৱজ্ঞা কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ অসমৰ এই 6 জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ প্ৰতি যি আওকনীয়া মনোভাৱ আৰু ব্যৰ্থতাৰ বাহিৰে অন্য একো নহয়